নমস্কাৰ মই নিৰুৎপল কাশ্যপ স্বাগতম জনাইছো মোৰ ইউটিউব চেনেল হেল্পাৰ চৰলৈ আজি নতুন এটা ভিডিও লৈ আকৌ আপোনালোকৰ মাজত আহিছো আজি আমি এটা প্ৰিপজিশন আলোচনা কৰিম আগতে এটা প্ৰিপজিশন আলোচনা কৰিছিলো ডাই মৃত্যুৰ কথা এবাৰ জীয়াই থকাৰ কথা আমি আলোচনা কৰিম এতিয়া ইয়াৰ আছে কি লিভৰ লগত কেইবাটাও প্ৰিপজিশন বহে কোট বহে কবাত বাই কবাত অন কবাত ফৰ কবাত এট কবাত ইন কবাত ফ্ৰম প্ৰথমটো আমি যাও এই যে দিছে লিভ বাই টু হৈ গল কি যে হি কি কৰি জিয়াই থাকে তাৰ জীৱিকাটো কি তা মানে কি কাম কৰি জিয়াই থাকে নহয় জানো কোনবাই শিক্ষকতা কৰে কোনবাই ডক্টৰ কৰে কোনবাই হাজিৰা কৰে হা কোনবাই বেলেগৰ ঘৰৰ বস্তুটো মৰমতে নিজৰ বুলি লৈ আহে হা পিছত আকৌ পুলিচে ধৰি তাক পিটন দিয়ে হয়নে তেনেকৈ আছে মানে জীৱিকা বিভিন্ন ধৰণৰ আছে গতিকে এইটো কি বুজাব জীৱিকা বুজাব কি কৰে গতিকে আমি ইয়াত কি লিখিলো হি lives by begging যে হি ভিক্ষা কৰি জিয়াই থাকে যে তেওঁ ভিক্ষা কৰি জিয়াই থাকে গতিকে ইয়াত আমি কি পালো বেগিং গতিকে আমি ইয়াত কি কৰিম এতিয়া গম পাই গলো যে এটো বাই হ'ব কিয় জীৱিকাটোৰ কথা কৈছে পিছৰটো আহি লিভ অন টু কোড বহিব অনটোৱে খাদ্য বস্তু বুজায় যে কি বস্তু খাই জিয়াই থাকে নহয় জানো আমাৰটো মানুহ হলো আমি সৰ্বভক্ষী আমি সব খাওঁ হয় জানো একো বাকি নাই আজিকালি যুগত সবে সব খাবলৈ লৈছে মানে চীনৰ ফালে চাইনাৰ ফালে তো কি খায় এৰা কবই নোৱাৰি তথি আমিও মুঠতে সব খাবলৈ লৈছো আৰু বাকি নাই একো ভাল বেয়া চাবলৈ নাই যি নহক এই খাদ্য বস্তুটো বুজাব খাদ্য মানে আহাৰ কি খাই জিয়াই থাকে কেতিয়াবা আমি নকা পাওঁ যে কাউ lives on grass যে গৰুৱে ঘাঁহ খাই জিয়াই থাকে এতিয়া ইয়াত গৰু আছে আৰু কি দিছে ঘাঁহৰ কথা কৈছে গতিকে আমি ইয়াত কি দিম অন দিম কেতিয়াবা দিব টাইগাৰ lives on flesh যে বাঘে মাংস খাই জিয়াই থাকে কেতিয়াবা হে এ ম্যান cannot live on bread alone যে কেৱল ব্ৰেড খাই মানুহ জিয়াই থাকিব নোৱাৰে এনেকুৱা ধৰণৰ থাকে যেতিয়া খাদ্য বস্তুৰ নাম পাম তেতিয়া আমি ইয়াত কি দিব লাগিব অন তাৰপিছত আহিলে লিভ ফৰ টু হৈ গল কি কিহৰ কাৰণে জিয়াই আছে যদি হি সমাজ বা দেশৰ কাৰণে জিয়াই আছে তেতিয়া ফৰ বহে যে হি লিভস ফৰ হিজ আমি কমিউনিটি দিলো বা কান্ট্ৰি বুলি দিলো আমি দেশৰ কাৰণে তেওঁ জিয়াই আছে এতিয়া এটোত আমি দিব লাগিব দেশ বা সমাজ যদিও আমাৰ আজিকালি দেশৰ কাৰণে জিয়াই থকা মানুহ বহুত কম আছে নহয় জানো সবে নিজৰ কাৰণে জিয়াই থাকে লাগিলে আমাৰ কথাটো হল কি নিজৰ পেট ভৰক বাকি সব মৰক হয় না আমি তেনেকুৱা ধৰণে ভাবো যি নহক তথাপি আছে কিছুমান দেশৰ কাৰণে মৰা মানুহ হেতু ইয়াৰ আছে লিভ এট আৰু লিভ ইন এতিয়া লিভ এট আৰু লিভ ইন বস্তুটো হল কি এটো এট আৰু ইনৰ এটা কথা আছে যে বসবাস কৰা স্থানটো যদি ডাঙৰ হয় ডাঙৰ চহৰত কোনবা বসবাস কৰে তেতিয়া ইন বহে আৰু সৰু ঠাই বা সৰু চহৰত যদি বসবাস কৰে তেতিয়া এট বহে এইকন হ'ব সৰু ঠাই আৰু ইনটো হ'ব কত যে ডাঙৰ ঠাই সৰু ঠাইটো কেনেকুৱা যে হি লিভস এট ধৰিলো মধুপুৰ তে মানুহজন কত থাকে বলে মধুপুৰত থাকে সৰু ঠাই গতিকে ইয়াত কি বহিব এট কিন্তু মানুহজন যদি ডাঙৰ চহৰত থাকে হি লিভস ইন দিল্লী যে হি দিল্লীত বসবাস কৰে দিল্লীত থাকে তেতিয়া কি হ'ব ইন হ'ব মানে সৰু ঠাই হলে এট ডাঙৰ ঠাই হলে ইন আৰু একেবাৰে লাষ্টৰটো এটো মানে এটাই ভাল কি ইয়াত এটা শব্দ দিয়ে দিব হ্যান্ড টু মাউথ এটো আহিব ফ্ৰম হ্যান্ড টু মাউথ এই লিভ ফ্ৰম হ্যান্ড টু মাউথ টু হল কি পেটে ভাতে খাই থকা মানে যেনে তেনে চলি থকা মোৰ যেটো অৱস্থা এতিয়া মই তেনেকে যেনে তেনে হে চলি আছো মোৰ যেটো অৱস্থা হয়তো হল লিভ ফ্ৰম হ্যান্ড টু মাউথ এটোকে অসমীয়াত কয় পেটে ভাতে খোৱা যেনে তেনে চলি থকা গতিকে এটো হৈ গল পেটে ভাতে খোৱা গতিকে ইয়াত কি থাকিব হি লিভস ফ্ৰম হ্যান্ড টু মাউথ এই হ্যান্ড টু মাউথ টু পাই গলে আমি গম পাই যাম যে ইয়াত কি বহাব লাগিব এইফালে যদি আমি লিভ পাওঁ আৰু লাষ্টত যদি আমি হ্যান্ড টু মাউথ পাওঁ তেতিয়া আমি ইয়াত কি বহাই দিম ফ্ৰম তাৰ মানে কি হৈ গল এতিয়া যে লিভ বাই টু জীৱিকা বুজায়
লিভ অনটোৱে খাদ্যবস্তু কথা ইণ্ডিকেট কৰিব দেশ সমাজ বা কিবা এটা উদ্দেশ্যলৈ জীয়াই থাকিলে লিভছ ফৰ হ'ব সৰু ঠাইত থকা হ'লে এট হ'ব ডাঙৰ ঠাইত হ'লে ইন হ'ব আৰু যদি ইয়াত হেণ্ড টু মাউথ থাকে তেতিয়া আমি ফ্ৰম বহাম কিয় যে পেটে ভাতে খাই আছে যেনে তেনে চলি আছে